हेलो फ्रेंड वेलकम बैक माय चैनल आज रिजनिंगर आन एटी भिडिओ লৈ আনিছো এই ৰিজনিংৰ ভিডিও মই আশা কৰিছো আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ বাবে হেল্পফুল হৈছে যদিহে এই ভিডিওটো চাই ভাল পায় দেন লাইক দি কৈ দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দি চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰিলে মই আৰু নতুন ভিডিওসমূহ বনাবলৈ বেছি মোটিভেশন পাম সো আহক আজি কোৱেশ্চনটো সলভ কৰো সো ফাৰ্স্ট কোৱেশ্চন দিছে কোৱেশ্চন a b dash dash b a a dash dash a b dash এনেকুৱা কোৱেশ্চন আহা মই দেখিছো এতিয়া সো ভাবিলো আপোনালোকৰ বাবে লৈ আহো এনেকুৱা কোৱেশ্চন আজি বেছি কোৱেশ্চন এনে ধৰণৰ আনা নাই যদি আপোনালোকে বিচাৰে আৰু মোৰ এই ভিডিওটো চাই ভাল পায় তেনেহলে মই আগলে এনেকুৱা ভিডিও লৈ আনিম সো আহক চাও প্ৰথমতে এনেকুৱা ধৰণৰ ভিডিও কৰিবলৈ এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰিবলৈ আমি প্ৰথমতে গুটেই গিটা অ্যালফাবেট কাউন্ট কৰিম এতিয়া আমি কাহ লিখি ললে a b dash dash b a dash dash a b dash এইখিনি যদি আমি গুটেইখিনি কাউন্ট কৰো আমি পাম 12 টো এতিয়া 3 into 4 হ'ব বা 4 into 3 হ'ব মানে ই কৰিব লাগিব আমি এতিয়া প্ৰত্যেকটা কে তিনটা অ্যালফাবেট লৈ আমি ভাগ কৰি লম তেতিয়া ইজি হয় এতিয়া a b ইয়াত তিনিটা ললো ড্যাশ টুল মিলাই ড্যাশ a b ইয়াত ললো ড্যাশ ড্যাশ হল আৰু ইফালে a b ড্যাশ এতিয়া আমি চালে প্ৰথম ভাগটোলৰ দ্বিতীয় ভাগটো মিল আছে নেকি তাক চাম এতিয়া চাও আপোনালোকে b a টোলৰ মিল আছে গতিকে a হ'ব নেক্সট আহিব এটো a b লগত আগতে b আগত কি দেখিছো আমি a আছে গতিকে a বহাইলো নেক্সট আমি দেখিলো b পিছত a পিছত কি আছে b আছে আৰু b পিছত কি আছে a আছে নেক্সট আমি দেখিলো a b আছে গতিকে b পিছত হদাই a আছে সো গটেই কিটা কাৰেক্ট কিটা কি হ'ব a হ'ব নেক্সট a হ'ব এটা b হ'ব এটা a হ'ব এটা আৰু নেক্সট a হ'ব মানে a b a So আমি correct answer A2 হৈছে আমাৰ correct answer A B A So next question le আগবাহু next question দিছে কি দিছে আমি লিখিলো dash T U R T dash S dash dash U S R T U dash so গোটেইখিনি কাউন্ট কৰিলে আমি পাম 16 4 into 4 তে চাই ভাগকে আমি ভাগ কৰিলো dash T U dash ইয়াত ভাগ কৰিলো R T S dash S ভাগ কৰিলো dash dash U S ভাগ কৰিলো R T U আৰু dash তেতিয়া আমি চাম আমি দেখিছো R ৰ লগত RT এর প্রথম টু লগত সেকেন্ড টু আমি মিলালে দেখিছো কি R টি আগত কি আছে R আছে গতিকে ইয়াত R বহিব এফালে U লগত কি আছে U লগত আমি কেনেধৰণে পাম তেবই সাব U লগত হ'ব S U লগত S হ'ব তা মানে কেনেধৰণে ভাগ কৰি ললো নহয় টি ইউ এস হ'ব এখিনি এস হ'ব আৰ টি এ ইউ লগত ইউ হ'ব এটো নেক্সট হল ইউ আগত কি আছে সাম ইউ এস এটো আমি কেনেকৈ উলিয়ালো এস কেনে পালো ইউ লগত এস আছে দেখিছে থাৰ্ড ভাগটো তাৰ পিছতে এতিয়া ইয়াত কি হ'ব ইয়াত হ'ব ইউ আগত কি আছে টি আছে আৰু আৰ আছে হয়নে আগৰটো চালে এ টি আছে তে আৰু আৰ টি ইউ ইউ পিছত কি আছে আৰু এস আছে সো তে কি হ'ব আৰ হল এস হল তাৰ পিছত নেক্সট আহিলে ইউ হল আৰ হল টি হল আৰু এস হল তাৰ মানে আৰ এস ইউ আৰ টি এস সো কাৰেক্ট আনসাৰটো হ'ব এটো আৰ S U R T S so correct answer কোনটো আছে R S U R T S so correct answer A2 so আশা কৰিছো মোৰ এই ভিডিওটো ভাল পাইছে আজি দুটা কোৱেশ্চন লৈ আনিছো এনে ধৰণৰ
আকৌ লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল পাইছে যদি লাইক কৰি দিব আৰু ৰিজনিঙৰ আন ভিডিঅ'সমূহ যদি এতিয়ালৈকে চোৱা নাই তাৰ লিংক মই ডিছক্ৰিপশ্যনত দিছোঁ চ' প্লিজ চাই ল'ব পাৰিব চ' আজি ইয়াতে শেষ কৰিছোঁ থেংক ইউ